16 মাৰ্চৰ পৰা সলনি হ'ব SBI, ICICI আৰু HDFC বেংকৰ ATMৰ পৰা ধন উলিওৱা নিয়ম। জানিবৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকক। RBIৰ মতে ডেবিট কাৰ্ড অৰ্থাৎ ATM আৰু ক্ৰেডিট কাৰ্ডেৰে হোৱা লেনদেন অধিক সহজ কৰাৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। 16 মাৰ্চ 2020 পৰা সমগ্ৰ দেশতে ATM কাৰ্ডেৰে ধন উলিওৱা নিয়ম সলনি হ'ব। RBIৰ মতে ডেবিট কাৰ্ড অৰ্থাৎ ATM আৰু ক্ৰেডিট কাৰ্ডেৰে হোৱা লেনদেনৰ অধিক সহজ কৰাৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। লগতে একাউণ্টৰ জমা ধন সুৰক্ষিত কৰাও আন এক উদ্দেশ্য এই নতুন নিয়মৰ। ইয়াৰ পূৰ্বে 1 জানুৱাৰী SBI ATMৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত জাৰি কৰিছিল নতুন নিয়ম। এতিয়া SBI ATMৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত ওৱান টাইম পাছৱৰ্ড ব্যৱস্থা কৰিছে। নিশা 8 বজাৰ পৰা পুৱা 8 বজালৈ ATMৰ পৰা ধন উলিয়ালে গ্ৰাহকে বেংকত পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰলৈ অহা OTP দিব লাগিব। এই নিয়ম 10,000 টকাতকৈ অধিক লেনদেনত কাৰ্যকৰী হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক কৈছে যে কাৰ্ড ইছ্যু বা ৰি-ইছ্যু কৰাৰ সময়ত দেশত ATM আৰু POS টাৰ্মিনেলত কেৱল ডমেষ্টিক কাৰ্ডৰ জৰিয়তে লেনদেন কৰাত অনুমোদন দিয়ক বা যিসকল লোকৰ বিদেশলৈ অহা যোৱা নহয় তেওঁলোকৰ কাৰ্ডত অভাৰচিজ সুবিধা উপলব্ধ নহ'ব। বেংকত আবেদন কৰিলেহে এই সুবিধা লাভ কৰিব। এতিয়ালৈ বেংকত এই সুবিধাসমূহ দাবী অবিহনে দি আছে। গ্ৰাহকে নিজৰ কাৰ্ডত বিদেশত লেনদেন, অনলাইন লেনদেনৰ আদি সুবিধাৰ বাবে পৃথক অনুমোদন ল'ব লাগিব। অৰ্থাৎ যদি আপুনি বিদেশত বা অনলাইন লেনদেনৰ সুবিধা বিচাৰে তেন্তে এই সেৱা বেলেগকৈ ল'ব লাগিব। এতিয়া গ্ৰাহকে নিজৰ ইচ্ছামতে সিদ্ধান্ত ল'ব যে তেওঁ ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল কাৰ্ডৰ লেনদেন নিষ্ক্ৰিয় কৰিব বিচাৰে নে নাই। এতিয়ালৈকে যিসমূহ কাৰ্ডত অনলাইন ইণ্টাৰনেশ্যনেল কণ্টেক্টলেছ লেনদেন হোৱা নাই সেইসমূহ কাৰ্ডত এই সুবিধাসমূহ বন্ধ কৰাটো বাধ্যতামূলক হ'ব। গ্ৰাহকে 24 ঘণ্টাত যিকোনো সময়তে নিজৰ কাৰ্ড অন অফ কৰিব পাৰিব বা লেনদেনৰ সীমা সলনি কৰিব পাৰিব। ইয়াৰ বাবে তেওঁ মোবাইল এপ, ইণ্টাৰনেট বেংকিং বা ATM বা IVRৰ সহায় ল'ব পাৰে। ইয়াৰ লগতে বেংকে গ্ৰাহকৰ কাৰ্ডৰ ছুইচ অফ অন কৰাৰ সুবিধা দিব লাগিব। এই নতুন নিয়ম প্ৰিপেইড গিফ্ট কাৰ্ড আৰু মেট্ৰৰ ক্ষেত্ৰত কাৰ্যকৰী নহ'ব। অৱশেষত বেংকৰ গ্ৰাহকসকলক এটা সতৰ্কবাণী দিব বিচাৰিছোঁ যে আপোনালোকক কোনোবাই ফোন কৰি ATM পিন নাম্বাৰ, ATM কাৰ্ড নাম্বাৰ বা OTP খুজি আপোনালোকে ভুলতে নিদিয়ে যাতে। মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে বেল আইকনটো বজাই দিয়ক এনেবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ হ'লে।